মৰ্নিং ফ্ৰেণ্ডছ, কি খবৰ? আজি ৰাতিপুৱা আলহী খাবলৈ আহিলোঁ লগৰ ছোৱালীজনীৰ ঘৰত। এয়া স্বপ্নালী ৰাতিপুৱা আহিছোঁ আজি ফুল নিবলৈ। আহিমকে এনেই আহিবই নহয়, দৰকাৰ সময়তহে আহিব হয়। কি নিবলৈ আহিছোঁ দেখাই আছোঁ, ৰ'ব আপোনালোকক চাই থাকক ভিডিঅ'টো শেষলৈ। মৰিলে চাব পাৰিবা আৰু কিমান কষ্টকৈ যে মই হেৰি নিবলৈ আহিছোঁ, তাকে সিহঁতে চাব। আজি কেন্দ্ৰীয় বিহু আছে, যিহেতুকে আমাৰ প্ৰগ্ৰেম আছে, তাৰ কাৰণে ভাটৌ ফুল দৰকাৰ হ'ল, সেইকাৰণে ভাটৌ ফুল নিবলৈ আহিছোঁ। মই চব নালি ছাগলীটোৱে পেলাব নেকি বাৰু? কৃষ্ণ, অঁ ধুনীয়াকৈ লাগি আছে, স্বপ্নালীয়ে ছিঙি আছে। মানে কেনেকৈ ছিঙিছা? মই যে ছিঙিব পৰা নাই। অঁ স্বপ্নালী, এইবিলাক ঠাল ৰুলে হয় নাই? বন্ধুত্ব কাক কৈ চাওক, বান্ধৱীৰ কাৰণে ভাটৌ ফুল পাৰি আছে, কিমান ওপৰত আছে, কাচি লৈ আহিছে আৰু পাৰিছে এইজনী স্বপ্নালী ছাগলীজনীয়ে খাই দিছে। কাচি পাৰি দিয়া মানুহক মাৰা মেইন পায়। খালৰ ফটো থকাখিনি এনেকৈ লৈছোঁ। এইবোৰ মৰিলেও থাকি যাব আৰু চিন, সেইকাৰণে কৈছোঁ। হৈ যাব 12টা বজাত আহি পাই উপস্থিত হ'ব বুলি মই আহিলোঁ, আৰু সেয়া চাওক গৰুকেইটাৰ বাহিৰে কোনোৱেই নাই। মই সোনকালে লাজতে, সেইকাৰণে ৰাস্তাৰ পাৰিফালে আহি পেলাই ৰখি আছোঁ গছৰ তলত। সিহঁতকো মাতিছোঁ, আহক মানুহ ধেৰ গোট খালে, চিঞৰি আছে বুলি। মই যিহেতু কষ্ট পাইছোঁ, সিহঁতকো কষ্ট অলপ দিওঁ ন। এয়া আমাৰ পাৰ্টি আয়োজনীব কি হ'ল? হেৰি নামাৰিলে যে এয়া আমাৰ পাৰ্টি গেটলৈ আহিছে আৰু আমাৰ এয়া প্ৰথম পাৰ্টি। কেনেকুৱা লাগিলে আজি আহি সোনকালে? সদায়তো দেৰিয়ে হয় ন। চেলফি এখন উঠি লওঁ আৰু ধুনীয়াকৈ। এয়া 12টা বজাতে আহিলোঁ। আমাৰ টকা একেবাৰে নতুন ফুলত চেলফি। হেৰি আজি ভাল দিয়ক লাক ন। চা এইটো মানি বা সেইটো মানি এয়া লাকি আজি। মঞ্চলৈ আনিবলৈ লগতে যুৱময়া বাইদেউকো মঞ্চলৈ আদৰি আনিবলৈ আমাৰ কমিটি সদস্যসকলক গা পা ধুই আজৰি হ'লোঁ, কাৰণ বহুত গৰম আৰু বতৰটো ইমান বেয়াকৈ আহিছে। দাদাৰ লগতে গৈছিলোঁ, তাক পালোঁ, তাৰ লগতে আহিলোঁ আৰু ৰিদিকটোত হৈয়ে গৈছিলোঁ, তাক কোনো আমনি কৰা নাই বুলি, সেইকাৰণে মনটো ভাল লাগিছে। আৰু আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই। বৰষা পথাৰত ভনীতি ৰহে দৈ খালে বাই থাকিমে খালি দমৰালৈ পইচা দিব যাবানে